খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আজি আমি ক'ত যাব ওলাইছো আপোনালোকেতো পানী তোলা ব্লগটো দেখিলে ন তো এতিয়া আমি ৰাতি কইনা আনিব যাব ওলাইছো আৰু যেহেতু মোৰ মামাৰ বিয়া তো কইনা হল সাপৰৰ তো আমি তাতে যাব ওলাইছো তেতিয়ালে ভিডিওটো কন্টিনিউ চাই থাকক তাত গৈ আপোনালোকক দেখুৱাইছো দে কি হয় সবকে দেখি আছো তো মা মই ভন্টি আৰু সৰবুগৰ মামীহত আহিছে মামী ভন্টিহতে তো আমাৰ লগত যাব তো তেনেকে আমি এতিয়া ৰেডি হৈ গৈছো আৰু কেনেকুৱা লাগিছে জনাব দে ভন্টি আৰু মোক মই কিন্তু ইমান পিয়ৰ অসমীয়া ক'ব নাজানো মই গাঁৱলীয়া কম তো সেই কাৰণে তো আপোনালোকে কন্টিনিউ ভিডিওটো চাই থাকক আমি দৰা ঘৰত আহি পাইছো এতিয়া মানুহবিলাক আহি আছে আৰু মানে বাকীবিলাক আহিছে আৰু বাকীবিলাক আহিব বাকী আছে বাছখনো আহিছে এয়া মামাও ৰেডি আৰু আমিতো আমাৰ কাৰখন দি যাম বাৰু আমি মানে বাছৰ লগে লগে যাম আৰু তো আপোনালোকক কইনা ঘৰত গৈ দেখুৱাই আছো দেই আমাৰ দৰা ৰেডি হৈছে যাব কাৰণে আমিও ৰেডি মাও ৰেডি গৈ আছো এয়া দৰাৰ গাড়ীখন প্ৰথমত গৈ আছে আমি সেকেন্ড লাইনত তাৰপিছত আমাৰ পিছফালে বাছ আহি আছে এইখন দৰাৰ গাড়ীখন এতিয়া আমি পালো সন্যাসী মন্দিৰ আমি আহি পালো কইনা ঘৰ অকমান আগত আছে ইয়াতে অকমান বম ফুটাই আছে আমি গাড়ীতে আছো
সেয়া মহা কইনাৰ ঘৰ আহি পালোঁ আদৰিবৰ কাৰণে ৰৈ আছে দৰা গাড়ীৰ পৰা ওলোৱা নাই ওলাবহে এতিয়া আমাৰ দৰা আহি আছে দৰাৰ ভণ্টি মোৰ মাহী
আমারে যাং ওই No entry. এটা উদ্দেশ্য করেছিল নিয়মটা করবে নিজেও না পানি নাই তো পানি নাই ধৰিম দে মই ৰঙা এটা মানুহ দেখা পাইছো তই
পালোঁ আমি এতিয়া বহিছোঁ ডাঙৰ মানুহ হিচাপে ঠিক আছে মানে মানে মহিলাৰ লগত বহিছোঁ যে হাই কৰি দিওঁ এবাৰ লাজ লাগে বস্তুখিনি দিয়া নাই মই বস্তুখিনি দিয়াৰ পাছত মই ওলাই আহিম আমাৰ কইনা দুটাই উঠিছোঁ ভাল কৰে বঢ়িয়া হৰি থাকে যে কৈছে কুংগ হ'ল নিকিবা অলপ ইফালে বঢ়িয়া 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 এইফালে এইফালে বাইদেউ বাইদেউ এইফালে নিশ্চয় আমাৰ কইনা ৰেডি মামী পুৰা ৰেডি মই ভাগিনী হ'ম দে আমাৰ মামী ৰেডি আৰু এতিয়া অকণমান পিছত উলিয়াই লৈ যাব এতিয়া আমি কইনা ঘৰত ভাত খাব বহিছোঁ মা এইটো ককা হয় মাৰ চবতকৈ ডাঙৰ মামা হয় এইজন আৰু তাহাঁতৰ ল'ৰা মোৰ মামা আৰু ইপিনে মোৰ মামী ভণ্টি এয়া মামী আৰু এয়া আমাৰ ওচৰৰ মানুহখিনি
দিছে, মুড়ি ঘণ্ট দিছে, চব্জি দিছে, আৰু এয়া মাছ দিছে। মাছ দিছে আৰু মাংস দিছে। এয়া খাই আছোঁ ভাত। ভাত খাই উঠিলোঁ। বিয়া চলি আছে আৰু এতিয়া তামোল খাই আছোঁ। মইনো তামোল খাই খুবেই ভাল পাওঁ। তামোল খাওঁ পুৰা। মা বেছি খাব নোৱাৰে, মূৰত ধৰে বোলে। মই পুৰা তামোল পুৰা খাব পাৰোঁ। খানা ভাল লাগিলে হয়নে? খানা কেনেকুৱা লাগিলে? সৌর আগ্ন মাসে কুম্ভ বশিষ্ঠে হ্রাস করে এইবাৰ কইনা ওলাইছে। খানা কেনেকুৱা লাগিল? খানা বঢ়িয়া বঢ়িয়া, টেষ্টি বহুত টেষ্টি। অলপ টোপনি টোপনি ভাৱটো আহিছে যে সেইকাৰণে ৰঙা চাহ দিছে।
বিস্কুট দিছে আৰু খৰভোগৰ গোল নিমকি দিছে। মই খাং বিস্কুট তাৰ বোলে চাহ নাখায়, সেইকাৰণে আমি খাই আছোঁ। নাখাং গাখীৰ চাহ হ'লে নাখালোঁ হয়, কিন্তু ৰঙা চাহ যে সেইকাৰণে ৰঙা চাহটো খাওঁ যেনিবা। ৰঙা চাহ 2 কাপ খাইছোঁ, 2 কাপ। আৰু চাহটোও ইমান ধুনীয়া হৈছে খাব। কইনা খৰি ভাল সেইকাৰণে চাহও ভাল হৈছে, ভাতো ভাল হৈছে, চব বস্তু ভাল হৈছে। চব বস্তুৱে পূৰা গোটেইখিনিয়ে ভাল হৈছে। বৰটা ভাল হৈছে পুৰা। ভাত, চব্জি, মাছ, মাংস চব চব ভাল ভাল হৈছে। এতিয়া কেনে ৰঙা চাহ দিছে, সেইটোও টেষ্টি সেইকেইটা হৈছে। বঢ়িয়া টেষ্টি। তাৰপিছত আকৌ সৰভোগৰ গোল নিমকি দিছে, আকৌ বিস্কুট দিছে, মেৰিগ'ল্ড বিস্কুট দিছে। খায়ে আছোঁ আৰু। এইফালে বিয়া চলি আছে, আমি খাই ভাল দিয়া বিয়া এইফালে মামীয়ে তামোল খাই আছে। এইফালে তামোল খাই আছে আমি আমাৰ আৰে আমাৰ ঘুমিয়া আছে। এইফালে শুই আছে, এইফালে বিয়া চাই আছে, এই এটা শুই আছে। আৰু এইফালে পুৰা বিয়া এয়া বিয়া হৈ গ'ল, দৰা কইনা। এতিয়া অকণমান পিছত আমি যাম আৰু বিয়াখন সোনকালে শেষ কৰিলে মানে ৰাতিপুৱালৈতো বৃহস্পতিবাৰ ন, সেইকাৰণে আৰু নিয়ম আছে কিবা। ৰাতিটো বেলিটো নোলোৱাৰ আগতে যাব লাগে নেকি, সেইকাৰণে মানে সোনকালে বিয়াখন শেষ হ'ল আৰু। ল'ৰাৰ ভণ্টি কি আমাৰ জুনুৰ বিয়াত নিজে নাচিব বোলে, জুনুৱে বোলে নিজে নাচিব। কি নিয়ম কৰিব লাগে জুনুৱে নিজে ক'ব। একদম বঢ়িয়া না, ইয়াৰ পিছত জুনুৰ বিয়া খাব পাম, চবে আহিব। এতিয়া দৰাই মানে মোৰ মামাই এতিয়া কইনা ঘৰৰ মানুহবিলাকক মান কৰিব আৰু।
দেৰি হ'ব মাংস খুলি লগতে কইনাৰ মামী আইতা এইটো বাইদেউজনীৰ শাহুমা আমি যাব ওলাইছো কইনা কান্দি আছে বহুত বেয়া লাগি আছে আমি আৰু ভালো লাগি আছে আমি লৈ যাম আৰু আমাৰ নতুন মামী ছোৱালী মানুহৰ জীৱন কৰিব আৰু উপায় নাই এদিন দিনটো যাবই লাগিব আৰু আনৰ ঘৰলৈ বেয়া লাগি এইখন দৰাৰ গাড়ীখন এতিয়া দৰা কইনা যাব কইনাজনী বেচেৰি ইমান কান্দিছে মোৰ
জ্ঞান অলপ অলপ এইখন আমাৰ গাড়ীখন এইখন আমাৰ গাড়ীখন আৰু এইখন দৰৰ গাড়ীখন এয়া আমি ঘৰত আহি পালোঁ তো আমি তাৰে পৰা 3টা বজাত ওলাইছিলোঁ তো এতিয়াতো 4টা বাজিলে তো 4টা বজাত আহি পালোঁ আৰু তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আজিতো বিয়া ব্লগ চালে অহা কাইলৈ আপোনালোকে দেখিব ৰিচেপশ্যনৰ ব্লগ দেখা পাব আৰু তো অহাকালি মানে ৰিচেপশ্যন আছেতো তো সেইকাৰণে এতিয়াতো আৰু মানে মৰ্ণিং হৈছে তো সেইকাৰণে সকলোকে গুড মৰ্ণিং তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ